Hello everyone, welcome back to my YouTube channel. আশা কৰিছো আপোনালোক ভালে আছে আৰু আজি এটা নতুন ব্লগ লৈ আকৌ আহিছো আৰু আজি যাম আমি পিকনিকলে 2023 চনৰ ফাৰ্ষ্ট পিকনিক ফ্যামিলিৰ লগতে যাম আৰু প্লেসটো মই এতিয়া আপোনালোকক নকওঁ ভিডিওটো চাই গলে আপোনালোকে গম পাব দেৰিকৈ কম তেন্তে বলক বেছি কথা নকৈ লেটস ষ্টাৰ্ট দা ভিডিও তো গাইস আমি ওলালো ঘৰৰ পৰা আৰু ইফালে মা মাহি মুগানে পেন্টত দিয়া আগত মামা আছে বেছি মানুহ নাই আৰু আমি একজনে আহিছো আৰু তো চাই থাকক ভিডিওটো তো গাইস ৰাস্তাটোত পুৰা ডাঙৰ শিলেৰে ভৰ্তি হৈ আছে আৰু ৰাস্তাটো মানে যথেষ্ট ঠেক হয় সেইকাৰণে গাড়ী মটৰ নিবলৈ অলপমান অসুবিধা হয় আৰু এতিয়া আমি গৈ আছো পামগে আৰু তো গাইস আমি পালোহি আমাৰ পিকনিক প্লেস আৰু আপোনালোকে গম পাইছি চাগে কলৈ আহিছো আমি আহিছো সনকালে আৰু এইমাত্ৰ নামিছো গাড়ীৰ পৰা পাৰ্কিং কৰিছে তাৰ পিছত মেইন ঠাইত যাম আৰু য'ত আছে তো পিছফালে ইফালে কিবা খেলি আছে ল'ৰা ছোৱালীবিলাকে তো মই আপোনালোকক সকলোখিনি দেখাম ভিডিওটো স্কিপ নকৰাকৈ চাই যাব এইফালে পাৰি নে নেকি এয়া চাওক গাইস ইমান ধুনীয়া ভিউ একদম মজা লাগি গৈছে গাইস একদম গোৱা ফিল আহিছে ন কেনেকুৱা লাগিছে বাহি ধুনীয়া লাগিছে অসমৰ গোৱা গাইস সৰু বস্তুবিলাকৰে বহুত ধুনীয়াকৈ ইউজ কৰি পেলাই ধুনীয়াকৈ ডেকোৰেশ্যন কৰা হৈছে আৰু বিৰাট ধুনীয়া লাগিছে এনেই অসমৰ গোৱা বুলি নকয় আৰু আপোনালোকে যদি এনেকৈ আমাৰ নিচিনা দিনতে আহি পেলাই যায়গে তেতিয়া ইমানটা ভাল নালাগে ৰাতি আহিব ৰাতি কেম্পিং কৰি পেলাই থাকিলে বেছি ভাল লাগে আৰু ৰাতিৰ মানে ভিউটো বহুত ধুনীয়া সো পাৰিলে আপোনালোকে ৰাতি আহিব গাইস আমি অকনমান বালিৰ পৰা আহি পেলাই এতিয়া বহিছোহি গোটেই কেজনী এয়া মানে টেন্ট ভাড়া দিয়ে আৰু এইটো আমি এটা বুক কৰিছো আৰু তাৰ পিছত এইফালে আছে আৰু মানুহ বহুতে ইয়াত বনাই কৰি পেলাই খাই আছে আৰু আমি মানে ইয়াত বনোৱাটো সিস্টেম কৰা নাই ঘৰৰ পৰাই বনাই কৰি আনিছো তো এতিয়া নেখাও অকনমান ঘূৰি পকি আহি পেলাই দেৰিকে খাম আৰু তো হাই কৈ দিয়া হাই আমি আৰু এটা কথা গাইস ইয়াত বহুত কেইখন ৰিজৰ্ট আছে মানে আপোনালোকে আহিলে কৰিলে ইয়াত থকা কৰাৰ মানে সুবিধা আছে ধুনীয়াকৈ কোনো প্ৰবলেম নহয় আৰু আমি গোটেই কেইখনতে নাই সোমোৱা বাৰু এইখন এখন ৰিজৰ্ট বিচ ফায়াৰ বুলি ইয়াত ধুনীয়াকৈ ইয়াত চাওক কটেজ বিলাকো আছে ধুনীয়াকৈ ডেকোৰেশ্যন কৰা আছে এইখন এখন ৰিজৰ্ট গাইস বেম্বো ৰিজৰ্ট বলক ভিতৰলৈ যাওঁ
আমি ঘূৰি পকি আহিলোঁ আৰু এতিয়া ভাত খাবলৈ ওলাইছোঁ চবেই এইফালে বাঢ়ি আছে মাহীয়ে তাৰপিছত আমাৰ সন্ধিয়াই হ'লহি আৰু খাই বৈ হৈ গ'ল ঘূৰি পকিও হৈ গ'ল এতিয়া যামগৈ ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱালোঁ কেনেকুৱা পাইছে জনাব আৰু যদি অহা নাই এতিয়ালৈকে আহিব আপোনালোক ধুনীয়া প্লেচ হয় পিকনিকৰ তো সেয়াই আৰু তো গাইজ আমি এতিয়া যাবলৈ ওলাইছোঁ ঘৰলৈ আৰু ভাল লাগিলে আপোনালোক যদি অহা নাই আহিব এইটোৱে আছিল আজিৰ ভিডিঅ' আশা কৰিলোঁ আপোনালোকৰ ভাল লাগিল চাই যদি ভাল লাগিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেন্তে আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই